जय माता दी। सो गाइस फाइनली আমি দেওপানী গৈ আছো। দেখি আছে আপোনালোকে এয়া আমাৰ কানোদাৰ টমটমত আজি বিশেষ ভিডিঅ' হ'বলৈ গৈ আছে। আপোনালোকৰ ওচৰত চাব আৰু কমেণ্টত জনাব। সো গাইস ফাইনালি এতিয়া আমি পদুমনি পাম হৈছো। পদুমনি টাউনটো দেখুৱাম আৰু আপোনালোকক চাই থাকিব ভিডিঅ'ত। So guys, পদুমনি পাইছো আমি। চাওক টাউনটো। এইখন হ'ল পদুমনি টাউন। ৰাস্তা পদূলি দেখিছেনে কিমান বেয়া হৈছে। আমাৰ বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ নেতৃত্বত কাম চলি আছে বৰ্তমান। So guys, চাব আপোনালোকে দেখি পাইছে কাম চলি আছে বৰ্তমান। So guys, এইটো আমাৰ টাউনৰ পৌৰসভা হয়। পৌৰসভাখন মই দেখুৱাই দিছো আপোনালোকক। আমি ফাটি গলো দেওপানী যোৱা ৰোডত পদুমনিৰ পৰা। আমি ই ৰিক্সাত গৈ আছো। চাব গাইজ কেনে লাগিছে ভিডিঅ'টো কমেণ্টত জনাব। আৰু মেইন মণ্ডপটো আমি পূজা মণ্ডপত পালে দেখুৱাম আপোনালোকক। সব গাইজ চাই থাকিব ভিডিঅ'টো অকণো স্কিপ নকৰাকে। ফাইনেলি আমি ধনেশ্ৰী ব্ৰিজ পাইছো। চাব পাইছে আপোনালোকে ধনশ্ৰী ব্ৰিজটো পাইছে এতিয়া। So guys finally দেখিছে আমি ধনশ্ৰী ব্ৰিজৰ ওপৰত আছো। আৰু খন্তেক সময়ৰ পিছত আমি দেওপানী পাম আৰু আপোনালোকে চাব পাৰিছে ব্ৰিজখন। So guys দেখি পাইছে আপোনালোকে ব্ৰিজখন আমি বৰ্তমান পাৰ হলো। গাইজ দেখি আছে আপোনালোকে আমি গৈ আছো। ইমান মনোৰম পৰিৱেশ দেখিছে ৰাস্তাৰ কাষে কাষে। আপোনালোকে জনাবচোন ভিডিঅ'টো ক'ৰ পৰা চাইছে। আমাৰ এইফালে সৰুপথাৰৰ ফালৰ পৰা পদুমনি ফালৰ পৰা গ'লে এই ৰোডটো পোৱা যায়। এনেকুৱা পৰিৱেশ পাব, দেখিবলৈ বৰ ধুনীয়া। So guys আহিব এবাৰ চাই যাব আমাৰ দেওপানী মন্দিৰৰ দৃশ্যবিলাক। পাইছে আপোনালোকে এয়া বান্দৰ। So guys ফাইনেলি আমি পাই গলো দেওপানী। এয়া সব দোকান পোহাৰবিলাক গৈ আহিছে। চলো চলো সাইডে লাগাই আমি করে উঠে ল্যাপটপ হইবা মহানোর সামনে আমার হ্যাঁ ঠিক আছে। So guys finally আমি আহি পাই গৈছো মন্দিৰৰ গেটখন। দেখিছে গাইজ এই দোকানখনৰ পৰা আমি এতিয়া বস্তু সামগ্ৰীখিনি কিনি ল'ম শৰাইটো আৰু লাহেকৈ ভিতৰ চোৱালৈ যাম। আপোনালোকে চাই থাকক ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ। এনেদৰে আমাৰ শৰাইটো লোৱা হ'ল আৰু শৰাই আমি দুভাগ ল'লোঁ। যিহেতু দুটা ফেমিলি আছিলোঁ সেইবাবে দুটা লৈ আহিলোঁ। So guys আমি লাহেকৈ নামি গৈছোঁ এতিয়া মন্দিৰৰ ভিতৰ চোৱালৈ। দেখিব পাইছে আপোনালোকে আমি লাহে লাহে মিহি মিহিকৈ নামি গৈছোঁ মন্দিৰ চোৱালৈ। আৰু আপোনালোকে চাই থাকক আমি ভিতৰ চোৱালৈ গৈ আছোঁ। লাহেকৈ আহক আপোনালোকক লৈ গৈ আছোঁ।
সো গাইজ দেখি পাইছে আমি এতিয়া মন্দিৰৰ চৌহদত আহি পালোহি। আপোনালোকক দেখুৱাই আছো চাওক সৌৱা মন্দিৰখন। আৰু আমি মাজৰ চিনাৰীৰ ওচৰত আছো। ফাইনেলি আপোনালোকক দেখুৱাই আছো চাওক ভিডিঅ'টো। কমেণ্টত জনাব আপোনালোকে কেতিয়া দেওপানী আহিছিলে। টিউবেল আছে, টিউবেলত ভৰি হাত ধুব লাগে। মানুহখিনি ইয়াত ভিৰ কৰি আছে। আমি ভৰি হাত ধুই ল'ম, তাৰপিছত মণিকূটৰ ভিতৰ ফালে যাম। চাবলৈ পাব আপোনালোকে খন্তেক সময়। চ' গাইজ ফাইনেলি আমি মন্দিৰৰ চৌহদত সোমাইছোঁ। আপোনালোকে দেখিবলৈ পাইছে। এতিয়া আমি শৰাইটো চাকি বাতি জ্বলাই ল'ম, তাৰপিছত শৰাইটো দিম। চ' গাইজ চাব পাইছে আপোনালোকে চাকি বাতি জ্বলাই আছে। আমাৰ এয়া মেইন মণিকূট হয় আৰু এইফালে মণিকূটটো আছে। দেখি পাইছে আপোনালোকে মণিকূটটো আছে এইফালে। আৰু আমাৰ এই ফেমিলিবিলাক গোটেইখিনি আহিছোঁ। চ' গাইজ আপোনালোকৰ ওচৰত এটা সৰু ৰিকুৱেষ্ট যে এতিয়ালৈকে যদি আপুনি ভিডিঅ'টোত লাইক এটা কৰা নাই, লাইক কৰি দিব। আৰু যদি নতুন আছে এই চেনেলত, আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। এনে নতুন নতুন ভিডিঅ' পাবৰ বাবে আপোনাক মই যত্ন কৰিম। থেংক ইউ। দেখিব পাইছে আপোনালোকে এতিয়া আমি ইয়াত চাকি বাতি জ্বলাম। চাকি বাতি জ্বলাই মেলি লৈ আমি শৰাইখন লৈ যাম মন্দিৰৰ ভিতৰ চোৱালৈ। ইয়াত বিভিন্ন দূৰ দূৰণিৰ পৰা ভক্ত প্ৰাণ ৰাইজ আহিছে ইয়াত পূজা অৰ্চনা কৰিবলৈ, দেৱী মাৰ ওচৰত আশীৰ্বাদ বিচাৰিবলৈ আৰু নিজৰ মনোকামনা পূৰ্ণ কৰিবৰ বাবে নিজৰ মানুহখিনি বহুতো ভিৰ হয়। ইয়াত বৰ বিশ্বাসী মন্দিৰ হয়, দেওপানী থান এইটো। আহক আপুনি দেখিছে হাই এবাৰ মাৰ দৰ্শন কৰক আৰু মাৰ আশীৰ্বাদ লওক। টিলিঙা বজাইছোঁ। মাৰ আশীৰ্বাদ ল'বলৈ বহুতো দূৰ দূৰণিৰ পৰা ৰাইজ ইয়াত আহে। আপুনিও আহক, ইয়াত পূজা অৰ্চনা কৰক। আমি এনেদৰে পূজা অৰ্চনা ইয়াত কৰিছোঁ। চ' গাইজ আমাৰ ফেমিলি হয় এইটো। আমি এনেকৈ আমাৰ শালপতি আহিছিলে। চ' গাইজ শালপতিৰ লগত মন্দিৰ ফুৰিবলৈ গৈছিলোঁ আৰু ভিডিঅ'টো শ্বুট কৰিলোঁ আপোনালোকৰ বাবে। সেইবাবে আপোনালোকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আপোনালোকে। যিহেতু ইমান কষ্টত মই বনাইছোঁ এই ভিডিঅ'খন, আপোনালোকে চাই যদি এৰি থয় তেনেহ'লে অন্য ভক্তসকলকনো কেনেকৈ দেখিব। সেইবাবে মাৰ ভিডিঅ' এইটো। আপুনি যিমান পাৰে শ্বেয়াৰ কৰক। মা আপোনাক আশীৰ্বাদ কৰিব, আপুনি সুস্থ সবল হৈ উঠিব। সেইবাবে শ্বেয়াৰ কৰিব। চ' গাইজ ভিডিঅ'টো বেছি দীঘল হৈ গৈ আছে, সেইবাবে ভিডিঅ'টো এতিয়া সমাপ্ত কৰিব লৈছোঁ। কেইটামান চেলফি মাৰি ল'লোঁ আৰু আমাৰ এই মৰমৰ বসন্তীৰ ওচৰত আহিছোঁ। এই বসন্তীখন ধৰি আমি যাওঁগৈ। বাই বাই।